তেনেতে শুনিলো মই ঘৰত কথা শব্দ সেয়েহে মোৰ পৰীক্ষাৰ হেতু পঢ়াৰিলো মই শব্দ বেদিবান আৰু আৰু এই মানে কাটি আৰু সেই মানে কাহিনী বজিয়ে দুৰ্ভগীয়াৰ প্ৰাণ কিন্তু নাজানানে ৰাজা দশৰথ মণি কুমাৰ অপপ্ৰয়োগ ঘটালাত তুমি মণি কুমাৰ শব্দ ভেদিবানৰ শ্ৰীফলা আশ্ৰমত মোৰ বাবে অপেক্ষাৰত অন্ধ পিতা আৰু আই মণি কুমাৰ মোক বধি সেই অন্ধ পিতা মাতাৰো নললানে প্ৰাণ মণি কুমাৰ অন্ধ পিতা মাতা তুমি পুত্ৰ অন্ধ মুনিৰ কিন্তু কি কৰিবা ৰাজা দশৰথ বিধিয়ে পিঠিলিপি লিখিলে ইয়াকে মণি কুমাৰ যন্ত্ৰণা মণি কুমাৰ দাৰুণ যন্ত্ৰণা মণি কুমাৰ মোৰ হৃদয়ৰ মণি কুমাৰ হৰডাল কাঢ়ি নিয়া ৰাজা মণি কুমাৰ মোৰ হৃদয়ৰ হৰডাল কাঢ়ি নিয়া নিশ্চয় নিশ্চয় মণি কুমাৰ তুমি বৰিব নোৱাৰা তোমাৰ এক সগতি ৰথে লৈ যাম মই তোমাক ৰাজ্যলৈ মণি কুমাৰ নালাগে মণি কুমাৰ নোৱাৰো ৰাজা মণি কুমাৰ হৃদয়ৰ হৰ কাহা মণি কুমাৰ প্ৰাণক মণি কুমাৰ প্ৰাণক পূজাও অৰজুৰ তীৰে মণি কুমাৰ পৰি স্বৰ্গে চলি যাওঁ মণি কুমাৰ নাই মই কাৰ্য কৰিলো মই পাপী মই মহা পাপী ভাবি লাভ নাই লৈ যাওঁ মণি কুমাৰ নিষ্পাপ দে মণি কুমাৰ তুমি তো